আঁতৰৰ পৰা দেখাই দিছো চাওক কঁঠাল এইটো এটা জলকীয়া ধনী বতা হৈ নমস্কাৰ ৰিম্পিছ ফ্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি মই এটা আকৌ ভিডিঅ' আৰম্ভ কৰি দিছোঁ ঘৰৰ পৰাই আজি মই দিনটো কি কৰোঁ তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আজি মই এটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা পালে জনাব আশা কৰোঁ নিশ্চয় আপোনালোকে ভাল পাব চাই ভিডিঅ'টো তেতিয়াহ'লে ভিডিঅ'টো মই আৰম্ভ কৰোঁ আৰু ৰেচিপিটো এতিয়া মই আৰম্ভ কৰোঁগৈ আৰু বনাবৰ কাৰণে বহুত দিনৰ মূৰত বনাম আৰু আপোনালোকে গম পায় বহুতেই গৰম কি কৰিম আৰু ভিডিঅ'টো বনাব লাগিবই সেয়ে আজি এটা ভিডিঅ' আৰম্ভ কৰি দিলোঁ তাকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এতিয়া এয়া খাবলৈ লৈছোঁ ৰুটি আৰু এয়া বুটৰ চব্জি বুট আলু এনেদৰে গ্ৰেভি নিচিনাকৈ বনাইছিলে মায়ে আৰু এয়া আছে লগৰ ৰুটি শুকান ৰুটি মই এইটো কাপেৰে 1.5 কাপ চেনি ল'ম আৰু ময়দাও এইটো কাপৰ জোখেৰে ল'ম চেনিখিনি মই এতিয়া মিক্সিত গুড়ি কৰি ল'ম তেতিয়া সোনকালে হ'ব এতিয়া মই এইখিনি মিক্সি জাৰটোত 1.5 কাপ চেনি মই গুড়া কৰি ল'ম মিক্সিত গুড়ি কৰি লৈছোঁ এতিয়া এইটো দি দিম আৰু মই ডিম লৈছোঁ এয়া 4টা মই 4টা ডিমৰ দিয়ে বনাওঁ বাৰু আপোনালোকে কেনেদৰে বনাই জনাবচোন কিছুমানে 3টা দিয়ে কিন্তু মই 4টা দিওঁ এয়া 4টা ডিম মই এতিয়া আকৌ মিক্সিতে ব্লেন্ড কৰি ল'ম তেতিয়া এইখিনি এতিয়া ঢালি দিম ইয়াত আৰু মই এতিয়া এইটো কাপৰ জোখেৰে 2 কাপ ময়দা দিম আৰু এয়া দিছোঁ 1.5 চামুচ বেকিং পাউডাৰ আৰু ভাবিলোঁ আজি ফাইনেলি বনাই দিওঁ কেক এটা ইমান খাবলৈ মন গৈ আছে আৰু ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ আপোনালোকে মোৰ কেকৰ ৰেচিপিটো কেনেকুৱা পালে জনাব এইখিনি মই এতিয়া ধুনীয়াকৈ একদম মিক্স কৰি ল'ম এতিয়া অলপ এইটো জোখত হৈ আছে আৰু অলপ মানে মিক্সিত নিদিলে বহুত সময় ফেটিব লাগে মিক্সিত দিলে ভাল হয় চেনিখিনিও গুড়া হৈ যায় সকলোখিনি মানে মিক্স হৈ যায় মিক্সিত দি দিলে তেতিয়া বেছি সময় এনেদৰে কৰিব নালাগে এতিয়া মই ধুনীয়াকৈ 10 মিনিটমান এইখিনি ফেটি লওঁ মোৰ এতিয়া কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল এইখিনি ইমানটো জোখত সকলোৱেতো জানেই আৰু এইটো জোখত ৰাখিলেই হ'ল এতিয়া মই যোনটো বাটিত কেকটো বনাম সেই বাটিটোত এইখিনি দি দিম বাটিটো বনাম কেকটো ইয়াতে মই ৰিফাইন সানি লৈছোঁ কাগজ এখন দি আৰু মই কেকটো বনাম কুকাৰটো অলপ সময় গৰম হ'বলৈ দিছোঁ তাৰপিছতে ইয়াতে মই বাটিটো বহাই দিম আৰু মই কুকাৰটোৰ ভিতৰত বাটিটো বহাই দিলোঁ আৰু গেছটো ল' কৰি দিলোঁ একেবাৰে মই কুকাৰৰ হুইচেলটো আঁতৰাই দিলোঁ আৰু গেছটো ল' কৰি দিলোঁ A few moments later আৰু এইফালে মই কেকটো বহাই থৈ আহি এইফালে কৰি আছোঁ দহি ভণ্টিৰ মই ভিডিঅ' এটাত দেখাইছিলোঁ ভণ্টিৰ দুযোৰ কাপোৰ তাৰে মই এযোৰতে দহি কৰি আছোঁ সম্পূৰ্ণ হৈ গ'ল বাৰু আৰু এইফালে দুটামান আছে আপোনালোকৰ লগত দেখাই দিছোঁ বাহিৰতে কৰিছোঁহি আৰু ইমানেই গৰম এইকেইদিন পৰিছে নহয় একদম সকলোতো জানেই চাগে বাৰাণ্ডাতে উলিয়াই আনি এইফালে পুৰা ৰ'দ দি আছে বাৰাণ্ডালৈকে লৈ আহিছোঁ ভিতৰত একেবাৰে থাকিব নোৱাৰি সৰুকৈ কৰিছোঁ এনেকুৱা কাপোৰবিলাকত এনেদৰে সৰুকৈ দিলে ভাল লাগে ৰেড কালাৰ কৰিছোঁ কাৰণ ফুলটো ৰেডত আছে যে সেইটো কাৰণে ৰেড কালাৰ কৰিছোঁ আৰু এয়া মোৰ কেক হৈছে আৰু চাওক আৰু আধা ঘণ্টামান লাগিব ওপৰৰ কালাৰটো অলপ ব্ৰাউন হ'বলৈ দিম প্ৰায় হৈছে আৰু মই চুৰি কটাৰী এখন দি চাম এনেদৰে যদি লাগি নাহে তেতিয়া গম পাম কেক হ'লে চাওক লাগি আহিছে অলপ মানে কেকটো হোৱা নাই আৰু আধা ঘণ্টামান লাগিব আৰু এয়া চাওক কালাৰটো অলপ ব্ৰাউন হৈছে আৰু এয়া লাগি যোৱা নাই মানে মোৰ কেক ৰেডি হৈ গ'ল এইফালে চাওকচোন এইটো মোৰ কেক হৈ গ'ল আৰু কেনেকুৱা হৈছে ক'বচোন দেখিবলৈ একদম ধুনীয়া হৈছে দেই একদম গুড হৈছে আৰু কালাৰটো ধুনীয়া হৈছে কালাৰটো অলপ এনেকুৱা হ'লে ভাল লাগে এতিয়া মই কাটি আপোনালোকক দেখাওঁ দেই কেনেকুৱা হৈছে কাটিলোঁ চাওকচোন এটা হাতে কাটিবলগীয়া হৈছে যে এইটো একদম ধুনীয়া হৈছে আৰু খালে গম পাম খাই লৈ ক'ম বাৰু আপোনালোকক একদম ধুনীয়া কোমল হৈছে
আৰু সন্ধিয়া গাখীৰ চাহ কাপৰ লগত খাব লাগিব। এতিয়া এনেদৰে থৈ দিছোঁ বাৰু। এয়া আৰু এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে মই কাটিলোঁ এপিচ, গোটেইটো কাটিব লাগিব বাৰু। এয়া চাওক, আৰু আপোনালোকে জনাব কেনেকুৱা হৈছে, আৰু যিসকলে বনাইতো জানে আৰু কেনেকুৱাহে খাবলৈ। মই মানে ঘৰত বনোৱা কেকটো অলপ বেছিয়ে ভাল পাওঁ খাই কিনাটোতকৈ। আৰু মই এতিয়া কাটিবলৈ লৈছোঁ তৰমুজ। এতিয়া 3:30মান বাজিছে, ৰ'দডালো আছে, ফ্ৰিজত আছিলে পূৰা পানী পানী হৈ আছে। এতিয়া কাটিম, খাওঁ বুলি ভাবিছোঁ, অলপ ঠাণ্ডাও হৈ আছে যে। মোৰ মাৰ কথা মনত পাইছোঁ। ভাল লাগিছে কাটি বহুত ভাল লাগিছে। মই আজি সঁচাকৈ প্ৰথম কাটিছোঁ তৰমুজটো। আৰু মোৰ তৰমুজ কাটি হৈ গ'লে, আৰু এফালে এফাল থাকিলেই, মানে খোৱা মানুহ নাইকিয়া, ঘৰৰ চবেই নাখায়। ময়ো বেয়া পাওঁ বাৰু, ইমান নাখাওঁ। মই আজিলৈকে খাই পোৱা নাই, বিশ্বাস কৰক, আজি প্ৰথম খাম। মানে যি গৰম, আৰু এনেও এই বস্তুটো খাব লাগে ঠাণ্ডা যিহেতু। আজি অলপ খাম বুলি ভাবিছোঁ, সেইটো কাৰণে নিজে কাটিছোঁ। আৰু এইখিনি 1 প্লেট ৰেডি কৰি ল'লোঁ। বহুত মিঠা হ'ব। 5 hours later. আৰু এফালে আজি ৰুটি আৰু মটৰ পনীৰ বনাইছে ৰাতি। এতিয়া 2টা হট কেছত পূৰা ফুল ৰুটি। এফালে এটাত আছে আৰু এটাত আছে। 2টাতে পূৰা শুকান ৰুটি বনাই থৈ দিয়া আছে, গৰম হৈ আছে পূৰা। আৰু এফালে আছে এয়া মটৰ পনীৰ। চব বনাই কৰি হৈ গ'ল, ৰুটিও হ'ল, চব্জিও হ'ল, এতিয়া খাবহে লাগে আৰু। The next day. এয়া মান ধনিয়া একদম ডাঙৰ হৈ গৈছে ন, হুল হুল হৈ গৈছে। এয়া বহুত আছে ইয়াত, এইফালেও আছিলে এইবিলাক। আৰু এয়া মচন্দৰী, ইমান গৰম, চাটনি এখন খাবলৈ মন গৈছে মানে। আজি বোলো চাটনি অকণ বনাওঁ। এলাহ লাগে, খাবলৈ মন যায়, বহুত ভাল পাওঁ মই, কিন্তু এলাহতহে নবনাওঁ। বহুত আছে মচন্দৰী, পেটৰ কাৰণেও ভাল এইবিলাক। এয়া মান ধনিয়া আৰু পিৰালি পালেং বুলি যে আছে, চিনি পাওঁ? এয়াই চাগে পিৰালি পালেং এটা আছে, শুনিছোঁহে দেই, মই ইউটিউবৰ ভিডিঅ'তহে পাইছোঁ, কিন্তু নাজানো কোনটোক কয়। বেছি নালাগে। পননোৱা শাক মায়ে ছিঙি আছে। এইটো শাক আপোনালোকে খাইনে ক'বচোন দেই, আজি প্ৰথম খাম। চাটনিৰ কাৰণে চব মিক্স দিম আৰু মচন্দৰী, মান ধনিয়া, নৰসিংহ পাত, হৈ যাব, বেছি নালাগে। এয়া ঘৰতে হৈছে আৰু এজোপা বেঙেনা গছ, বেঙেনা ফুল লাগি আছে। এয়া বেঙেনা লাগিছে। আমাৰ পাণ গছ, কঁঠাল লাগিছে। কঁঠাল লাগিছে ইয়াত, এবাৰ খাব পাৰিমনে? এয়া কঁঠাল লাগিছে, আৰু এজোপা পাণ গছ কঁঠাল গছতে দি দিছে, ধুনীয়াকৈ হৈছে। আৰু ভাবিছোঁ আজি মই ধুনীয়াকৈ এখন অসমীয়া থালি সজাম। এয়া আমাৰ পিছফালখন। আৰু এইফালে আহিছোঁ জলকীয়া ছিঙিবলৈ। জলকীয়া ভিতৰত শেষ হৈছে, সৰহকৈ ছিঙি থোৱা নহয়, মানে গেলি যাব পাৰে যে, যি গৰম। এয়া বাৰীত একদম পূৰা জলকীয়া খেতি হৈ গৈছে। দেখাই আছোঁ ৰ'ব কিমান আছে। এয়া ক'লা ক'লা জলকীয়া, দেখিলেই লোভ লাগে, খাওঁ খাওঁ লাগে দেই। পানী দিয়া ভাতৰ লগত মজা লাগে খাই এইটো জলকীয়া। ভোট জলকীয়াও ভাল লাগে, কিন্তু এইটো ক'লাটো ভাল লাগে বেছি। এয়া দেখিছেনে কেনেকুৱা কেনেকুৱা জলকীয়া আছে, মই দেখাই আছোঁ ৰ'ব। বহুত ৰ'দ, তথাপিও ছিঙিব আহিলোঁ যে ভাবিলোঁ ভিডিঅ' এটাও কৰোঁ। মায়েও ছিঙি আছে, আৰু এজোপা এজোপা। এয়া দেখিছে, এয়া সাপ চাপ থাকিব লাগে, ভয়ো লাগে। এয়া পকিছে ইয়াত। এয়া পকিছে এইবিলাক। এয়া তলৰ পৰা চাওক, পকা পকা জলকীয়া। এইটো আকৌ বেলেগ, এইটোও বহুত জ্বলা ন মায়ে? এইটোও জ্বলা, দীঘলীয়া দীঘলীয়া। দেউতাই পূৰা বাৰীত এইবাৰ জলকীয়া খেতি কৰি দিছে, বান্দৰৰ ভয়ত। বান্দৰৰ কাৰণে জলকীয়াখিনিহে বাচি আছে, আৰু নহ'লে একোৱেই নাথাকে, শাকো নাথাকে। এয়া এইটো এটা জলকীয়া, খোৱা সময়ত ছিঙি লৈ যায়, আৰু অলপমান বেছিকৈ ছিঙি নথয় বাৰু। এজোপা এজোপা বেছিকৈ ক'লা জলকীয়াটো আছে, আৰু এয়া ৰঙা ৰঙা হৈছে, পকিছে মানে। এয়া
আৰু এজোপা এইবিলাক আৰু এইকেইজোপা মই আজিহে দেখিছোঁ ভালকৈ কিন্তু দেই এয়া বহুত দীঘল এয়া তলৰ পৰা দেখাইছোঁ ৰ'ব এয়া দেখাইছোঁ মায়ে এইয়া মায়ে লাঠি দি হেৰি কৰি দিছে মানে তলে ওপৰে চবতে লাগিছে এজোপা এই দেখিছেনে এয়া ৰ ভালকৈ এইয়া এইবিলাক একদম ভিতৰলৈ সোমাই দিছোঁ এইয়া আৰু এজোপাটো দেখালোৱে এয়া পকি গৈছে আৰু আছে এজোপা হোৱা নাই আৰু এজোপা চাওক কিমান ডাঙৰ পকিও গৈছে গছতে ছিঙিব লাগে পকাখিনি আচাৰ বনাবলৈ এয়া এয়া একদম কৈছোঁ নহয় তলে ওপৰ ওলমি আছে এয়া দেখিছেনে কাৰোবাক লাগিলে আহিব পাৰে দেই বেচিব ভয় লাগিছে যাবলৈ কিমান জংঘল চাওকচোন চাফা কৰা নাই মানে এই আমাৰ পিছফালে এয়া গোহালি ঘৰ মই দেখাইছিলোঁ এবাৰ এয়া গোহালি ঘৰ ছাগলী পাৰ হাঁহ চব থাকে আৰু এয়া ৰঙালাও দিছেহে লগা নাই বাৰু আৰু এজোপা ক'লা জলকীয়াটো বেছি আছে এয়া একদম এয়া চবফালে আৰু এজোপা নেমু এয়া দেখিছেনে মই কিন্তু ৰ'দত একো ধৰিব পৰা নাই মোবাইলটো ভিডিঅ' কৰিছোঁ নাজানো কি হৈছে আৰু এয়া পকাকেইটাহে চিঙা হৈছে এয়া আৰু এজোপা এইকেইজোপাত বেছি লাগিছে এয়া চাওক চাপৰ জলকীয়াজোপা হাঁহিয়ে উঠে দেখিলে বহুত চাপৰ মানে এইজোপা ইয়াত জলকীয়া আঁতৰৰ পৰা দেখাই দিছোঁ চাওক জলকীয়াখিনি সেয়া এজোপা লাও ৰঙালাও এয়া জলকীয়া এজোপা ওপৰত এই বস্তুটো ধৰিব পাৰিছেনে আৰু এইখিনি এতিয়া মই চাটনি বনাওঁগৈ নৰসিংহ পাত ছিঙাই নাই নৰসিংহ পাতমান ছিঙিব লাগিব ভেবেলী লতা বহুত ডাঙৰ বগাইছিলে দেউতাই কাটি দিলে মানে আকৌ এতিয়া নতুনকৈ হৈছে এইবিলাক কুমলীয়া পাত ৱালদি বগাই যাব মানে এয়া ৰাস্তা দি ৱালদি বহুত বগাই গৈছিলে একে নাৰিকলৰ ওপৰলৈকে গৈছিলে এতিয়া কাটি দিলে যে আকৌ নতুনকৈ হৈছে কিবা সাপ চাপ সোমাই থাকে ভয়ো লাগে বেছি নিদিওঁ দুটামান দিওঁ ভেবেলী লতাটো বৰ বনালেহে ভাল লাগে চাটনিটো মই ইমান ভাল নাপাওঁ এজোপা নেমু আৰু এইফালে আৰু এজোপা নৰসিংহ পাতটো বেছি নিদিওঁ বাৰু গৰমত এনেই গৰম হৈ যাব এইখিনি এজোপা আৰু এজোপা আছে এজোপা আৰু এজোপা আমাৰ ফুল এজোপা হৈছে মহানিম ৱালৰ কাষত দি এনেকৈ দেউতাই পূৰা গছ লগাই দিছে এজোপা নাৰিকল এতিয়া চাটনিৰ কাৰণে এইখিনি ৰেডি কৰি ল'লোঁ অলপ পিচিছিলোঁ তাৰপিছত আকৌ অলপ দি দিছোঁ নহ'লে একেলগে দিলে গোটেইখিনি গুড়ি নহ'ব যে দুফুটামান নহৰু দিছোঁ আৰু কেইটামান জলকীয়া দিছোঁ 4টামান আৰু অলপমান নিমখ দিছোঁ জোখ অনুসৰি চাটনিটো বেছি নহয় এইটো কাৰণে জ্বলাটো বেছি হ'ব যে আৰু জলকীয়াটো বহুতেই জ্বলা আমাৰ গছৰ ক'লা জলকীয়াটোও জ্বলা সেইটোও জ্বলা সেইকাৰণে 4টামান দিছোঁ এইখিনি মই এতিয়া ধুনীয়াকৈ পিচি লওঁ কোনে কোনে ভাল পায় এইটো চাটনি খাই ক'বচোন দেই গোটেইখিনি মিক্স কৰি দিছোঁ গৰমৰ কাৰণে পেটৰ কাৰণেও ভাল মচন্দৰী ভেবেলী লতা নৰসিংহ সকলোখিনিয়ে ভাল পেটৰ কাৰণে এয়া মই এতিয়া বনাই লওঁ চাটনি ৰেডি হৈ গ'ল কি ধুনীয়া বনাইছে চাওক চাটনি এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই লওঁ আপোনালোকক দেখাই আছোঁ বাৰু আজি মই ধুনীয়া থালি এখন সজাম বুলি ভাবিছোঁ তাকে আপোনালোকক দেখুৱাম আৰু কেনেকুৱা পালে জনাব এইফালে মোৰ আজি থালি ৰেডি হৈ গ'ল এফালে আছে ভাত লগতে এটা পকা জলকীয়া আৰু এয়া হৈছে লাও আৰু আলুৰ ভাজি আৰু এয়া হৈছে মিক্স দালি আৰু এইফালে আছে বেহুৱা আৰু এইফালে কলমাহৰ গুড়া আৰু লগতে আছে এয়া
সকলো মিক্স কৰি বনাইছিলোঁ চাটনি। আৰু আপোনালোকে দেখিছিলে মই চাটনিৰ কাৰণে কি ছিঙিছিলোঁ। আৰু আজি মোৰ থালি এয়া ৰেডি হৈ গ'ল চাওকচোন। আৰু মোৰ আজি থালিখন কেনেকুৱা পালে জনাব কিন্তু দেই। আৰু এইখন থালি এতিয়া ময়ে খাই দিম বাৰু, মই ভাত খোৱা নাই যিহেতু। এয়া দেখিছেনে জালমুড়ি, ইমানেই খাবলৈ মন গৈছে। এয়া ৰেডি কৰি লৈছোঁ। ইয়াত মুড়ি আছে, জ্বলা চালাটো আছে, ভুজিয়া আছে, আৰু লগতে পিঁয়াজ কাটি লৈছোঁ, জলকীয়া দিয়া নাই বাৰু। আৰু অলপ কেঁচা মিঠাতেল দিছোঁ আৰু অকণমান ক'লা নিমখ দি দিছোঁ। এতিয়া ধুনীয়াকৈ খাম। হাতে চোৱা নাই আৰু বিলাহীও দিব পাৰি ইয়াত। বিলাহী বৰ্তমান নাই, সেইটো কাৰণে দিব নোৱাৰিলোঁ, কিন্তু বিলাহী দিলে বহুত টেষ্টি হয় খাবলৈ। এয়া এনেকৈ খাই দিওঁ আৰু।